মানে মেইন ৰাস্তাইদি সোমাই মানে অলপ একদম মজা জেগা পাইছোঁ আৰু এইফালে চাওক একদম মানে গছ গছনি তামোল চামোল মানে গোটেই একদম আছে আৰু এইফালে শাল গছো আছে আৰু তো ইয়াত ৱেলকাম টু বেক টু মাই ইউটিউব চেনেল সকলোকে আজিৰ এটা নতুন ভিডিঅ' লৈ স্বাগতম জনাইছোঁ আৰু তো যি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ৰাখিব মানে এনে ধৰণৰ ভিডিঅ'বোৰ পাবৰ কাৰণে আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু লাষ্টটো মানে এই কৰিব আৰু শ্বেয়াৰ আৰু বলক মানে আজি গৈছোঁ এটা বম মজা ঠাইলৈ মানে বঙৰা চাইডে আপোনালোক দেখাবলৈ মানে বঙৰা কিবা আছিল না বঙৰা আছিল গাইজ বঙৰালৈ বলক আমি আজি ভিডিঅ'টো মানে আজি আমি গৈছোঁ একদম পাঁচ ছয় মান কাৰণ মানে 1-2 কিলোমিটাৰ মান হ'ব আৰু গাইজ এইফালে যাই আছোঁ মানে ৰাজা মই আৰু ইফালে মন্টু আৰু মানে দুজনমান আছে গোঁসাইটোৰ চকত আছে আৰু সিহঁতক মানে লৈ আমি মানে এনেকৈ আৰু গোঁসাইহঁতেদি হৈ যাব লাগিব বহুত দূৰ গেছে 1-2 কিলোমিটাৰ মান আৰু তো বলক আমি সেই জাগাখিনি এনেকৈ আমি আহি মানে একদম বঙৰাৰ মেইন চক পাই গৈছোঁহি আৰু এইটো হ'ল মানে গোঁসাইটোৰ মেইন চকটো আৰু ইয়াৰ পৰা মানে আৰু বেছি নাই 2 কিলোমিটাৰ মান সোমিলে আমি পাই যাম আৰু গাইজ মানে আপোনালোকক যে এটা মানে ভিডিঅ' দিছিলোঁ আৰু গাইজ মানে যে আপোনালোক যে মানে এটা যে মন্দিৰত যে ভিডিঅ' দিছিলোঁ মানে ইয়াৰ পাহাৰৰ ওপৰত সকলোৱে ভিডিঅ'টো চাইছেনে মোক কমেণ্ট কৰি জনাব তো গাইজ মানে সেইটো ভিডিঅ' মোৰ মানে কেনে পাইছে আপোনালোকে কমেণ্ট কৰি জনাবচোন মানে এইখিনি মানে মই আজি 2-3 মাহ মান হ'ল মানে ভিডিঅ' বনাবা আৰু কেনে পাইছে মোক কমেণ্ট কৰি এইটো ভিডিঅ'টো জনাব আৰু এতিয়া আমি সেনেকৈ গৈ থাকোঁ বলক মানে আমি আহি ফাইনেলি একদম মেইন একদম মানে এই বঙৰা একদম চক আহি পাইছোঁহি আৰু চাওক একদম দৃশ্য মানে একদম এই তাৰ পৰা আহি মানে এনেকৈ যায় মজা ঠাই আছে আৰু এইফালে মানে গাইজ একদম মানে জাগা মানে গোটেই মানে একদম ধুনীয়া জেগা আছে আৰু গাইজ মানে আগলৈ আপোনালোকক লৈ যাইছোঁ মানে একদম বঢ়িয়া জেগা আছে একদম মানে আৰু ধৰ চাফা পানী চানী আছে আৰু গাইজ মানে আমাৰ যে এইটো চাইডত মানে মানে লাইনত যে একদম মেইনটো আৰু এইটো চাওক একদম এইটো মেইনটো তো গাইজ মানে আমাৰ মানে সেইফালে যিমান মানে ধৰ লাইন মাখান ফকাচিং হৈছে চব ইয়াৰ পৰাই যায় মানে একদম বহুত পাৱাৰী লাইন আছে ইয়াত আৰু গাইজ ইতান বলক আমি সেইটো চাইডে মানে আজি মোৰ মতে আনাই দিয়ক মানে মনটো আৰু এই অসীমৰ মতে ইছোঁ মানে সিহঁতেও মানে ভিডিঅ' বনাব আৰু সেইটো কাৰণে আপোনালোক দেখুৱালে আমাৰ মানে যে ৰাজা আছিল মানে সি মানে গাইজ ঘৰত যাব লগা হ'ল মানে সি মানে আজি লখিমপুৰ যাব মানে অলপ দূৰ আছে বহুতখিনি দূৰ আছে আৰু সিহঁতৰ লগত মানে গুচি যাব সেইটো কাৰণে সি মানে আৰু ঘৰত মানে গুচি যাব লগা হ'ল আৰু এতিয়া আমি আছোঁ 3জন মানে 3জনে আজি ভিডিঅ'টো আপোনালোক দেখুৱাম আৰু গাইজ মানে এই ৰেল মানে বঙৰাত যে একদম ৰেল ষ্টেচনটো মানে ইয়াতে আছে আপোনালোক বাৰু অলপ পিছত দেখুৱাইছোঁ আৰু গাইজ সিহঁতে মানে অলপ মানে বেলেগ ধৰণৰ জাগাত বোলে লৈ যায় আৰু ইতান সেই জাগাখিনিত যাই দিয়ক কক নি আছা বে আৰে ভাই মনটো কক নি আছা বে আৰু গাইজ মানে ইহঁতে কি জাগা লৈ যাইছে ধৰিবই পৰা নাই ৰ'ব ইয়াৰ মানে আৰু ৰাস্তাই নাই আপোনালোক মানে এইটোৱে গাইজ নদীটো একদম মেইন মানে এইফালে চাওক মানে এইটো মানে এটা মানে কিবা বেলেগ জাগা বুলি কৈছিলে আৰু এইটো মানে একদম নদী মানে গাইজ ইয়ালৈ মানে অলপ বোলে দ আছে ৰাস্তা মানে পাৰ হ'ব পাৰি মানে ৰাস্তা এতিয়া পাৰ নহওঁ মানে ব্ৰিজখন হৈছে নতুনকৈ বনাইছে মানে আৰু এই চৰকাৰে দিছে এখন ব্ৰিজখন মানে পানীটো আহ যাহ কৰিব লাগিবতো তো গাইজ সেইটো কাৰণে মানে এইখন দিছে একদম মজাকৈ আৰু গাইজ মানে ইয়াৰ পৰা মানে আৰু এই আগত মানে ধুনীয়া জাগা আছিল আপোনালোক দেখাম বুলি ভাবিছিলোঁ তো আৰু মানে যাব নোৱাৰি বহুত পানী আছে বুলি তো গাইজ ইমান মানে এক কঁকাল মানে যাব আৰু আৰামত তো গাইজ লম্বেন আৰু শিকাব মন নাই আৰু গাইজ ইটান মানে এই বাই মজা আৰু গাইজ ই মানে ওপৰত যাই আছে ৰ'ব ভাই পাৰবি নেকি হা সেইটো চাইডে আৰু গাইজ মানে এইখন কিবা মানে ভাঙিবই নে মই ধৰিবই পৰা নাই ৰ'ব বলক যে গাইজ সোমাই আহিলোঁ মানে একদম এই ৰেল পৰিছে তো গাইজ মানে ইয়াত যদি ৰখিব লগা হয় কাৰেক্ট মানে একদম গাইজ আধা ঘণ্টা 1 ঘণ্টা এনেকৈ মানে ৰখিব লাগে সেইটো কাৰণে অলপ ভিতৰত দেখি মানে সোমাই আহিলোঁ সেইটো চাইডে আৰু গাইজ জাগা কেনে পাইছে মোক এটা কমেণ্ট কৰি জনাব আৰু এতিয়া যাইছোঁ আমি সেইটো চাইডে সজাকৈ মনটোৰ চাইকেলখন লৈ গৈছোঁ মানে অলপ সেইখনত মোৰ মানে অলপ প্ৰব্লেম হয় তো গাইজ সেইখন মানে দাৰবাই নহয় যে এইখনত পাতি আছে মজাকৈ আৰু এইখন লৈ এতিয়া যাইছোঁ আৰু এইটো চাওক একদম মানে এই মানে ৰেল পেলা এইটো আৰু এইখিনি আপোনালোক কোনে চিনি পাইছে মোক কমেণ্ট এটা কৰি দিব আৰু এতিয়া এনেকৈ গ'লে পাম আমি একদম ধুনীয়া জাগা ফালে একদম মানে বহুত মানে গছ গছনি থকা অলপ মানে মানে মেইন ৰাস্তাইদি সোমাই মানে অলপ একদম মজা জেগা পাইছোঁ আৰু এইফালে চাওক একদম মানে গছ গছনি তামোল চামোল মানে গোটেই একদম আছে আৰু এইফালে শাল গছো আছে আৰু তো ইয়াত কি লিখিছে
ডেঞ্জাৰ তো গাইছ মানে এইটো হেৰিটোতো মানে পোষ্ট লাইনৰ পাছততো অলপ হেৰি কৰি বনাইছে মানে আৰু এইফালে চাওক একদম ৰোৱা চোৱা মানে মজাকৈ পুতি থৈছে তো পথাৰৰ দিন ন তো গাইছ মানে এইফালে মানে মই এটা বস্তু কম দেখিছোঁ পানী মানে পানী অলপ বহুত কম দেখিছোঁ এইটো চাইডে মানে বৰষুণটো ইমান যোৱা নাই বোধহয় চাওকচোন পানীয়ে নাই পথাৰত এইফালে চাওক মানে পানী নাই সেইটো চাইডে আছে সেইটো ৰাস্তাৰ সেইটো হয় নাই কিন্তু এইটো চাইডে পানী নাই আৰু মটৰ চাইকেলখনত মানে চিটটো একদম পূৰা ওখ কৰি লৈছোঁতো লাগ নাপাওঁ অলপ লাম্বা মানুহ উপায় নাই আৰু মানে এনেকৈ মানে ৰাস্তাটো অলপ বহুত তেৰা বেকা আছে আৰু এনেকৈ হৈ মানে অলপ ভিতৰত দেখি আপোনালোকক লৈ যাম তো গাইজ ভিডিঅ'টো মানে এইখিনি ছাপোৰ্টৰ কাৰণে এটা লাইক কৰি দিব মানে লাইক আৰু কমেণ্ট চমেণ্ট কৰিলে ভাল লাগে আৰু মানে এনেকৈ সোমাই আহিছোঁ মানে গাইজ একদম মানে তেৰা বেকা ৰাস্তা আৰু গোটেই মানে তেৰা বেকা ৰাস্তা আৰু ৱালখনৰ পাৰ হৈ সেইটো চাইডে মানে কি আছে আৰু বলক মানে সেইটো চাইডে যে গৈছিলোঁ মানে সেইটো চাইডে ইয়াত কেইজন মানে গাইজ গৈ আছে আৰু গাইজ মানে সেইটো চাইডে যে গৈছিলোঁ মানে ভাবিছোঁ অলপ ৰাস্তা চাস্তা আছে তো গাইজ মানে একদম মানে এটা বেয়া বস্তু দেখিলোঁ তো গাইজ মানে আমি যাই থাকোঁতে চাইডত দেখি চালোঁ মানে একদম কমাই দিছে সেইখিনি দেখি তো গাইজ মানে কোনোবা এটা মানুহ তাত মানে পুৰি থৈ দিছে তো গাইজ মানে একদম ভয়ানক দৃশ্য জগা মানে এই আগত দেখি তো গাইজ মানে আপোনালোক যদি কোনোবা ইয়াত আহি পাইছে মোক মানে কমেণ্ট কৰি জনাবচোন মানে একদম জাগাখিনি ভাল দেখিছিলোঁ এইখিনি ইয়াত তো গাইজ মানে আগত দেখি সঁচাকৈ গাইজ একদম বিদ্যা মা কচম কৈছোঁ আপোনালোকক মানে একদম মানুহ এটা পুৰি থৈ দিছে আৰু তাতে মানে চাইমাখান থৈ দিছে তো গাইজ মানে আপোনালোক দেখাম বুলি ভাবিছিলোঁ মানে তাতে গাইজ কোনোবা চিকিউৰিটি আছে দুজন সেইটো কাৰণে আপোনালোক দেখুৱালোঁ তাকৈ এটা মানে তাত মানে মানুহ এটা কি পুৰি থৈ দিছে আৰু মানে বহুত বেয়া বস্তু দেখিলোঁ আৰু মানে ইয়াৰ মানে ভিতৰত নাযাওঁ মানে ৰাস্তাই নাই দিচোন কম কি আৰু এনেকৈ মানে এতিয়া আমি যাব লাগিব ঘৰত আৰু ঘৰত যাই আপোনালোক তাৰ পৰা আহোঁতে আমাৰ মানে একদম চাওক একদম মানে ঘৰত আহি পালোহি একদম চাওক একদম গোটেই মানে একদম আন্ধাৰ হৈছে মানে অলপ ৰাতি কেমেৰাটো বেয়া হয় বাকী একো নাই আৰু দোস্ত আজি ভিডিঅ'টো বেছি লাম্বা নকৰোঁ আজিলৈ এইখিনিয়ে আহোঁ এটা নেক্সট ভিডিঅ'ত সকলোৱে লগ পাম আজিলৈ বাই বাই যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ৰাখিব লগতে ভিডিঅ'টো কেনে পালে মোক কমেণ্ট কৰি